নমস্কাৰ ষ্টুডেণ্ট সকল, তোমালোকৰ কাৰণে আজি লৈ আহিছোঁ বিজ্ঞানৰ 100% কমন কুৱেশ্যন অধ্যায় 7 নিয়ন্ত্ৰণ আৰু সমন্বয়। এই চেপ্টাৰটোৰ পৰা 100% কমন কুৱেশ্যন লৈ আহিছোঁ। তোমালোকে 100% কমন কি আছে চাই লোৱা। 2022 চনৰ কাৰণে মেট্ৰিক পৰীক্ষাত আহিবলগীয়া কুৱেশ্যন তাত দিয়া আছিল। 1 নম্বৰ কুৱেশ্যনটো কমন হয়, যেটো হৈছে প্ৰতিপ ক্ৰিয়া আৰু খোজ কৰাৰ মাজত পাৰ্থক্য কি? মিছ নকৰিবা। আৰু 4 নম্বৰ কুৱেশ্যনটো হয় আমি ধূপকাঠিৰ গন্ধ কেনেকৈ লওঁ, এইটো দিব। আৰু প্ৰতিপ ক্ৰিয়াত মগজুৰ ভূমিকা কি, এইটো কুৱেশ্যন কমন হয়। এই তিনিটা কুৱেশ্যন যে ইয়াত কমন দেখিবলৈ পাইছা, এই তিনিটাৰ ভিতৰত দুটাই অহাৰ সম্ভাৱনা আছে। তোমালোকে মিছ নকৰিবা এই কুৱেশ্যন কেইটা। আৰু চোৱা তোমালোকে, আৰু এইবিলাক কুৱেশ্যন পঢ়িব নালাগে, এইবিলাক চিলেবাছত নপৰে। চিলেবাছখন ভালকৈ চাবা। 1 নম্বৰৰ কুৱেশ্যনটো নালাগে, এইটো চিলেবাছত নাই। 2 নম্বৰটো এইটো চাবা, শৰ্ট কুৱেশ্যন 3 নম্বৰটো চাবা। 4 নম্বৰত যেটো দিয়া আছে সেইটো হৈছে আমাৰ দেহৰ গ্ৰাহক অংগৰ কাম কি? গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্থিতি হ'ব ভাবাচোন। ইয়াৰ ফলত কি সমস্যা হ'ব পাৰে, এইটো একেবাৰে মিছ নকৰিবা। আৰু 5 নম্বৰটো নিউৰন গঠনৰ এটা চিত্ৰ আঁকা, ইয়াৰ কাৰ্য বৰ্ণনা কৰা, এই দুটা মিছ নকৰিবা। আৰু 10 নম্বৰটো চাই যাবা আৰু কি কমন হয় ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতিপ ক্ৰিয়াৰ মাজত পাৰ্থক্য কেনেকৈ উলিয়াবা, এইটো হয়। আৰু বাকী যে কাটা চিনবিলাক দেখি আছে, এইবিলাক চিলেবাছত নপৰে, বাদ দিয়া হৈছে। তোমালোকৰ এইবোৰ বহুতেই হেল্প হৈছে, চিলেবাছ বহুতেই বাদ দিছে, সেইকাৰণে বেছি কমন পঢ়িবও নালাগে। যিকেইটা চিলেবাছত পঢ়ে সেইকেইটা পঢ়িলেই ভাল। তথাপি এই তিনিটা কুৱেশ্যন মিছ নকৰিবা ইয়াৰ পৰা। তোমালোকক যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ষ্টুডেণ্ট হেল্পফুল আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।